যোৱাকালি 8:30 মান সন্ধিয়াত মাছৰুম মানে খাই সি এনেকুৱা অৱস্থা তেনেকুৱা হোৱাৰ কাৰণে আমি কুচুগাঁও চিভিল হস্পিটেলত আনিলোঁ। তাত কিন্তু ট্ৰিটমেণ্ট কৰিছিল, কৰা 3 ঘণ্টামান কৰাৰ পিছতেও তাত ইমান ধৰণৰ মানে সুস্থিৰ নোহোৱাৰ কাৰণে ইয়াক মানে ইয়ালৈ কোকৰাঝাৰ ৰুবনাল হস্পিটেললৈ তেখেতক মানে হেৰি কৰা হৈছে, ৰিফাৰ কৰা হৈছিল। আৰু আনি ইয়াত 1:30 মানত ইয়াত আহি পাইছোঁ ৰাতিৰ। তাৰপিছত ইয়াত ট্ৰিটমেণ্ট কৰি এতিয়া আমি দেখা পাইছোঁ যোৱাকালি কুচুগাঁৱত যেনেকুৱা অৱস্থা আছিল তেনেকুৱা নাই, সুস্থিৰ অৱস্থাত আছে। আৰু অলপ মানে তাৰ মানে মূৰৰ বিষ আৰু বেছিভাগ মানে যোৱাকালি যেনেকুৱা কণ্ডিশ্যন আছিল সেইটো নাই, অলপ সুস্থিৰত আছে এতিয়া। এইখিনি মাছৰুম খাই হৈছে। আজি ৰাতিপুৱা তেওঁ নিজৰ ঘৰতে মানে মাছৰুম খাইছিলে, নিজে বনাই খাইছিলে। তেওঁ পেচেণ্টজন দতমাৰ হয় আৰু জানিব পৰা মতে পেচেণ্টজন মানে দতমা আপচুৰ স্পীকাৰ হয় তেওঁ। তো আগে পিছে তেনেকৈ খাই থাকে, কিন্তু হঠাৎ আজি নিজে তেওঁ ঘৰত নিজে বনাই খাম বুলি কোৱাত মানে ছাডেনলি তেওঁৰ মানে সেই মাছৰুমখিনি পয়জনিঙত মানে পৰিণত হ'ল। যাৰ ফলত আমি যিমানখিনি পাৰোঁ আমাৰ ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলত আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছোঁ, হাইড্ৰেশ্যন মেইনটেইন কৰি আছোঁ পেচেণ্টজনৰ। আৰু যিখিনিলৈকে পাৰা যায় আমি ইয়াতে মানে ইনিচিয়েল ট্ৰিটমেণ্ট আমি মানে প্ৰাইমাৰী ট্ৰিটমেণ্ট যিমানখিনি লাগে আমি দি ইয়াৰ পৰা এটলিষ্ট পেচেণ্টজনৰ ফাৰ্ডাৰ বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে ইয়াৰ পৰা আমি বৰপেটা মেডিকেল কলেজলৈকে ৰেফাৰ কৰিছোঁ, যাতে পিছলৈকে কোনো একো অসুবিধা দেখা পোৱা নাযায়। থেংক ইউ। ব্ৰহ্ম পেচেণ্টজনৰ নাম, তেওঁ দতমাৰ হয়। আপচুৰ কিবা স্পীকাৰ বুলি শুনি পাইছোঁ, মানে মই একজেক্টলি ভালকৈ তেওঁক নাজানো, কিন্তু এইখিনি ওচৰ পাজৰৰ মানুহৰ পৰা গম পোৱা গৈছে। থেংক ইউ। হয়, মানে ইয়াৰে ধৰক মানে যিহেতু আমাৰ এইখিনিলৈকে যিখিনি মানে ট্ৰিটমেণ্ট মানে ইনিচিয়েল মেনেজমেণ্ট যিটো কয় আমি ইয়াতে মানে দি দিছোঁ, তো হাইড্ৰেশ্যনো মেইনটেইন হৈ আছোঁ। তো সেইকাৰণে কি যাতে পিছৰ মানে পিছৰ এটা বেলেগ প্ৰব্লেমত যাতে পৰিণত নহয় তাৰ কাৰণে পেচেণ্টজনৰ মানে ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি মেডিকেল কলেজলৈকে ৰেফাৰ কৰিছোঁ, যাতে তেওঁ এটা ভাল মানে জেগা এটা পায় নিজক সুৰক্ষিত কৰিবৰ বাবে। কৰা মতে যিহেতু যোৱাকালি মই নাছিলোঁ, পেচেণ্টজন মানে আজি মই পালোঁ তেওঁক। তো তেওঁ অলৰেডি ট্ৰিটমেণ্ট কুচুগাঁও PHCত লৈছিলে। PHCত লোৱাৰ পিছত তেওঁক যিটো মানে কণ্ডিশ্যন এতিয়া দেখা পাইছোঁ, মানে আজিৰটোৰ মতে কম্পেয়াৰিং টু আজিৰটোৰ মতে তেওঁ সুস্থ দেখা পাইছোঁ। তো সেইকাৰণে আমি যিখিনি মানে পাৰা পৰ্যন্ত আমি যিখিনি মানে মেইনটেনেঞ্চ কৰিব লাগে, মানে পেচেণ্টজনৰ এতিয়া মানে কণ্ডিশ্যন বৰ্তমান ভাল দেখা পাইছোঁ। তো এতিয়া বৰ্তমান ভালে আছে। তেওঁ কুচুগাঁৱৰ হয়, নামটো তেওঁৰ অনিল স্বৰ্গীয়াৰী হয়, 48 ইয়াৰ্ছ। পেশা মতে তেওঁ মিস্ত্ৰী হয় নিজে কোৱা মতে। তো এতিয়াও যিমানখিনি তেওঁৰ মানে ফেচিয়েল এক্সপ্ৰেশ্যন চাই মানে তেওঁ ধুনীয়া সুস্থ হৈ আছে, ধুনীয়াকৈ খাব পাৰি আছে, নাইবা ভালকৈ বহি পিন্ধি থাকিব পাৰি আছে। তেওঁ তেনেকুৱা একো অসুবিধা দেখি পোৱা নাই, সেইকাৰণে আমি তেওঁক মানে দূৰলৈকে পঠিওৱা নাই, যিহেতু পেচেণ্টজন সুস্থ হৈ আছে। কিন্তু আজি যিজন আমি পালোঁ সেইজনৰ অকণমান কণ্ডিশ্যনটো অকণমান মানে যিহেতু অহাৰ লগে লগে বহুত বেছি বেয়া দেখিছিলোঁ, কিন্তু আমি প্ৰপাৰ মেনেজমেণ্টখিনি মানে ইনিচিয়েল যিখিনি মেনেজমেণ্ট লাগে আমি ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলত দিছোঁ আজি। তো দিয়াৰ পিছত আজি যিজন পেচেণ্ট আছে তেওঁক অকণমান বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে বৰপেটা মেডিকেল কলেজলৈকে ৰেফাৰ কৰা হৈছে।